What's up my beautiful people, welcome back to my YouTube channel Everything with Prasanna. আপোনালোকে হয়তো আজি আকাশত সূৰ্যৰ চাৰিফালে এটা ৰিং টাইপৰ এটা দেখিছে ঘূৰণীয়া টাইপৰ এটো আপোনালোকে হয়তো ফটো মাৰি পেলাই ষ্টেটাস দিছে ষ্টৰি দিছে সোশ্যাল মিডিয়া শেয়াৰ কৰিছে কিন্তু সেই সূৰ্যৰ চাৰিওফালে সেই ৰিং টাইপৰ কি হৈছে আহক আজি আমি ভিডিওটো সম্পূৰ্ণ চাওক আৰু জানো আহক কিয় এনেকুৱা হল মানে কিয় এনেকুৱা সূৰ্যৰ চাৰিওফালে ৰিং হয় আহক আমি আপোনালোকে সূৰ্যৰ চাৰিওফালে আজি যি ঘূৰণীয়া নিচিনা কিবা এটা দেখিলে ইয়াক কোনো ৰেইনবো বুলি কোৱা নহয় ইয়াক কোৱা হয় হেলো ইয়াৰ বৈজ্ঞানিক নাম হৈছে হেলো কিছুমানে ইয়াক ৰিং হেলো আৰু কিছুমানে 22 ডিগ্ৰী হেলো বুলি কয় গোটেই প্ৰক্ৰিয়াটো কোৱা হয় হেলো ফেনোমেনন ভূপৃষ্ঠৰ পৰা 20000 ফুট ওপৰত আপাৰ টপোস্ফিয়াৰত কিছুমান পাতল ডাৱৰ থাকে এই পাতল ডাৱৰবোৰক কোৱা হয় সিৰিয়াছ ক্লাউডছ ইয়াৰ মাজত বৰফৰ ক্ৰিছলছ থাকে ই পুৰা বৰফৰ দৰে হয় আপোনালোকে ফটোত দেখাৰ দৰে ইয়াক কোৱা হয় ক্ৰিছলছ এই ক্ৰিছলছত সূৰ্যৰ পৰা ৰশ্মি গৈ আকৌ ক্ৰিছলছৰ পৰা 22 ডিগ্ৰী এংগলত ঘূৰি আহে এই ঘূৰি আহোঁতে ইয়াত এটা সাৰ্কলৰ এটা প্ৰক্ৰিয়াৰ সৃষ্টি হয় যি ঘূৰণীয়া হৈ যায় যিটো আমি এনেদৰে আজি আকাশত দেখিবলৈ পালো এই প্ৰক্ৰিয়াটো ঠাণ্ডা দেশত প্ৰায় দেখিবলৈ পোৱা যায় কিন্তু অসমত আজি প্ৰথমবাৰৰ বাবে দেখা গ'ল আপোনালোকে যদি এইটো দেখা নাই তেনেহলে মই ভিডিওৰ জৰিয়তে আপোনালোকক দি দিছো আপোনালোকে চাই লওক আৰু ভিডিওটো যদি চাই ভাল পালে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকে ভিডিওটো অকমান শেয়াৰ কৰি দিব যাতে আগলৈ এনেকুৱা ভিডিওসমূহ আপোনালোকে পাই থাকে ধন্যবাদ